আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এনেকুৱা এগৰাকী ছোৱালীৰ কথা ক'ম যিগৰাকী ছোৱালীক কিছুমান লোকে 1-2 ঘণ্টা নহয় 6 ঘণ্টা ধৰি একেৰাহে টৰ্চাৰ কৰিছিল। ভাবি চাওক 6 ঘণ্টা এগৰাকী ছোৱালীৰ লগত টৰ্চাৰ কৰি আছিল কিছুমান লোকে। কিন্তু কিহৰ কাৰণে এই ছোৱালীগৰাকীক মই ফটোত দেখাই দিছোঁ, এই ছোৱালীগৰাকীক বাৰু এই লোকবিলাকে বা এই মানুহবিলাকে 6 ঘণ্টা ধৰি কিহৰ কাৰণে টৰ্চাৰ কৰিলে সম্পূৰ্ণ তথ্য মই আজিৰ এই যিটো ভিডিঅ' আছে এই ভিডিঅ'টোত মই আপোনালোক সকলোকে দিবলৈ চেষ্টা কৰিম। তো এটা আপোনালোকৰ এই ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে এটা এই ভিডিঅ'টোত আপুনি লাইকো কৰি দিব পাৰে। তো এই যিগৰাকী ছোৱালী মই আপোনালোকক দেখালোঁ, এই ছোৱালীগৰাকীৰ নাম হ'ল মেৰিনা এব্ৰামোভিক। আৰু এই মেৰিনা এব্ৰামোভিকৰ জন্ম হৈছিল 30 নৱেম্বৰ 1946 চনত। আৰু সৰুৰে পৰা এই যিগৰাকী মেৰিনা নামৰ ছোৱালী আছিল, এই ছোৱালীগৰাকীক মানে তাইৰ যি মাক আছে, মাকে মানে বহুত বেছিকৈ কোবাইছিল। আৰু এই কোবোৱাৰ ফলতে মেৰিনাৰ যিটো মনত কষ্ট, এই মনত যিটো দুখ, এই দুখটো মানে সৰুৰে পৰা বহুত বেছিকৈ পাইছিল। আৰু এনেকৈ মাকৰ কোব খায়ে বহুত বেছিকৈ মানে কোব খায়ে মেৰিনা মানে ডাঙৰ হ'ল। আৰু ডাঙৰ হোৱাৰ সময়ত মেৰিনাই মানে এটা ফাইন আৰ্টৰ ট্ৰেইনিং কৰিলে। আৰু এই যিটো ফাইন আৰ্ট, এই ফাইন আৰ্ট হ'ল এনেকুৱা এটা আৰ্ট যিটোত মানে যিজনে মানে এই ফাইন আৰ্ট কৰিব তেওঁ মানে মুখত কোনো এক্সপ্ৰেশ্যন দিব নোৱাৰে। এখন ষ্টেজ আছে, ষ্টেজত যাব লাগে আৰু ষ্টেজত গৈ মুখত অলপ দুখ ভাৱ প্ৰকাশ কৰি কেৱল তাত মানে থিয় দি থাকিব লাগে। আৰু এইটোৱে হ'ল মানে ফাইন আৰ্ট। আৰু এই ফাইন আৰ্টৰ যিটো ট্ৰেইনিং, এই ট্ৰেইনিংটো মানে মেৰিনাই ল'লে। আৰু মেৰিনাই এই ফাইন আৰ্টৰ ট্ৰেইনিং লৈ বহুত মানে বেলেগ ষ্টেজত মানে পাৰফৰ্মেঞ্চো কৰিলে। তাত বেলেগ কাম একো নাই, কেৱল মুখত কোনো এক্সপ্ৰেশ্যন দিব নহ'ব আৰু মুখত যিটো দুখ আছে এই দুখ ভাৱটো দেখাব লাগিব আৰু কেৱল তাত মানে ষ্টেজৰ ওপৰত থিয় হৈ থাকিব লাগিব। কিন্তু এই ফাইন আৰ্ট কৰি মেৰিনাই ভাবিলে যে অলপমান এই যিটো ফাইন আৰ্ট আছে এই ফাইন আৰ্টটো মানে অলপমান বেলেগভাৱে কৰা যাওক। আৰু ইয়াকে ভাবি মেৰিনাই 1974 চনত 1974ত এটা ডাঙৰ হলত কিছুমান লোকক মাতিলে আৰু মাতি তেওঁৰ যিটো ফাইন আৰ্ট, এই ফাইন আৰ্টটো এই যিটো ডাঙৰ হল মই ফটোত দেখাই দিছোঁ, এই ডাঙৰ হলটোত মানে ফাইন আৰ্টটো কৰিব বুলি ক'লে। আৰু এই যিটো ফাইন আৰ্ট, এই ফাইন আৰ্টটো কৰাৰ সময়ত মেৰিনাই তেওঁৰ হাতৰ কাগজ এখনত বা তাই নিজাকে তাত যিসকল লোকক মাতি আনিছিল এই লোকসকলক এই বুলি কৈছিল যে মই এই যিটো ফাইন আৰ্ট আছে এই ফাইন আৰ্টটো 6 ঘণ্টা ধৰি কৰিম আৰু এই 6 ঘণ্টা সময় তোমালোকে মোৰ লগত যিকোনো কাম কৰিব পাৰা। আৰু যদি এই ফাইন আৰ্টটো কৰাৰ সময়ত মেৰিনাৰ মৃত্যু হৈ যায় তেতিয়াও মানে তাৰ যিটো দায়িত্ব, এই দায়িত্বটো মানে মেৰিনাৰে হ'ব বুলি কৈছিল। আৰু এনেকৈ এই যিটো ফাইন আৰ্ট, এই ফাইন আৰ্টটো আৰম্ভ কৰিছিল মেৰিনাই ৰাতি 8 বজাৰ পৰা। আৰু 8 বজাৰ পৰা 6 ঘণ্টা মানে ৰাতি 2টা বজালৈকে মেৰিনাই এই যিটো ফাইন আৰ্ট, এই ফাইন আৰ্টটো মানে কৰিব বুলি কৈছিল। আৰু এনেকৈ এই যিটো ডাঙৰ হল, এই হলটোত মেৰিনা উপস্থিত হ'ল 8 বজাৰ লগে লগে। আৰু এই ডাঙৰ হলটোত থকা যি লোক আছে এই লোকসকলে মানে প্ৰথমতে ভাবিলে যে মেৰিনাক কি কৰিব পৰা যায়, কাৰণ মেৰিনাই আগতে কৈ দিছিল যে তাইৰ লগত মানে সেই তাত থকা যিসকল লোক আছে লোকসকলে মানে যিকোনো কাম কৰিব পাৰে। আৰু লগতে আচৰিত কথা যে মেৰিনাই তাত যিখন টেবুল আছে তাৰ ওচৰত এখন টেবুল আছিল, এই টেবুলখনত মানে পিষ্টল হওক বা চুৰি হওক আৰু যেনেকৈ ডাঙৰ কাঁইট মানে টৰ্চাৰ কৰিব পৰা, মানুহ এজনক মানে টৰ্চাৰ কৰিব পৰা বহুত মানে যিবিলাক বস্তু লাগে আৰু টৰ্চাৰ কৰিব পৰা প্ৰায় বস্তু মানে এই যিখন টেবুল আছে এই টেবুলখনত ৰাখি থৈছিল। তো মেৰিনাই যেতিয়া ফাইন আৰ্টটো আৰম্ভ কৰিলে 8 বজাত, তো তেতিয়াতো প্ৰথমতে যিসকল লোক আছে এই লোকসকলে মেৰিনাৰ চাৰিওকাষে ঘূৰিলে আৰু ঘূৰি চালে যে কি কৰিব পৰা যায়। আৰু কিছু সময় পিছত কেইজনমান ছোৱালী আহিলে সেই ৰুমটোত থকা, আৰু সেই ছোৱালীবিলাকে আহি মেৰিনাক মানে উঠাই লৈ মানে মাটিত পেলাই দিলে। আৰু যিহেতু মেৰিনাই আৰ্ট কৰি আছিল আৰু এই আৰ্টটোৰ সময়ত মেৰিনাই মানে কোনো এক্সপ্ৰেশ্যন নিদিওঁ বুলি কৈছিল, মুখৰ এক্সপ্ৰেশ্যনো নাই আৰু লগতে কেৱল তাই আৰু এই আৰ্ট কৰি থকাৰ সময়ত মেৰিনাইতো কোনো এক্সপ্ৰেশ্যন নিদিয়ে, মানে মেৰিনাক যদি তাত কোনো লোকে মাৰিও পেলায় তেতিয়াও মানে মেৰিনাই কোনো এক্সপ্ৰেশ্যন নিদিয়ে বুলি কৈছিল। আৰু লগতে মেৰিনাই সেই লোকসকলক এই বুলি কৈছিল যে তোমালোকে মোক এটা বস্তু বুলি ভাবা, কোনো মানুহ বুলি নাভাবিবা, কিবা এটা বস্তু বুলি ভাবা আৰু বস্তু বুলি ভাবি এই বস্তুটোৰ লগত তোমালোকে যিকোনো কাম কৰিব পাৰা বুলি ভাবি ইয়াত থকা বস্তুবিলাকেৰে টৰ্চাৰ কৰিবলৈ চেষ্টা কৰিব পাৰা। আৰু এই যিসকল ছোৱালী আছে ছোৱালীসকলে প্ৰথমে মেৰিনাক উঠাই লৈ তলত পেলাই দিলে। আৰু তাৰপিছত কিছুমান লোক আহিল, লোককেইজনে আহি মেৰিনাক মানে চেয়াৰ এখনত বান্ধি দিলে। আৰু চেয়াৰখনত বান্ধি দিয়াৰ পিছত ওচৰত যি তাত ব্লেড আছিল এই ব্লেডেৰে মানে মেৰিনাৰ যিটো গল আছে এই গলটোত কাটি দিলে। আৰু লগতে তাত যিটো বন্দুক আছে এই বন্দুকটোৰেও মানে মেৰিনাৰ মূৰত টোৱাই দিলে। আৰু লগতে তাৰপিছত আহিল এজন বিশেষ ব্যক্তি, আৰু এই ব্যক্তিজনে মেৰিনাৰ গাৰ যি কাপোৰ আছিল এই কাপোৰো মানে খুলি দিলে, মানে মেৰিনাৰ সকলো কাপোৰ খুলি দিলে। লগতে মেৰিনাৰ যি গাত
কাইট আছে যিবোৰ মানে কাইট টৰ্চাৰ কৰাৰ কাৰণে ৰাখি থৈছিল এই কাইটবোৰো মানে মেৰিনাৰ দেহত মানে হানি সোমাই দিলে কিন্তু তাৰ পিছতো মেৰিনাই কোনো এক্সপ্ৰেছন নিদিলে আৰু লগতে তাত কিছুমান গৰম পানী আছিল বা তেনেকুৱা টৰ্চাৰ কৰিব পৰা বিভিন্ন ধৰণৰ বস্তু ৰাখি থোৱা আছিল সেই সকলোবোৰেৰে এই যি মেৰিনা এব্ৰাহমিক নামৰ ছোৱালী এই ছোৱালীগৰাকীক এই হলটোত থকা যিসকল লোক আছে এই লোকসকলে 1-2 ঘণ্টা নহয় ৰাতি 8 বজাৰ পৰা ৰাতি 2 বজালৈ 6 ঘণ্টা ধৰি একেৰাহে মানে টৰ্চাৰ কৰি থাকিল আৰু টৰ্চাৰ কৰিয়ে থাকিল আৰু অৱশেষত যেতিয়া ৰাতি 2টা বাজিল তেতিয়া মেৰিনাৰ যিটো এই ফাইন আৰ্টটো শেষ হ'ল আৰু এই ফাইন আৰ্টটো শেষ হোৱাৰ পিছত এই যিসকল লোক আছে এই লোকসকলে মানে মেৰিনাক টৰ্চাৰ কৰিব বাদ দিলে আৰু যেতিয়া মেৰিনাই নিজৰ আৰ্ট শেষ কৰি সেই যিসকল লোকে মেৰিনাক মানে ইমান বেছিকে টৰ্চাৰ কৰিলে এই টৰ্চাৰ কৰা লোকসকলৰ এজনৰ সন্মুখত মেৰিনা গ'ল আৰু সেই যিসকল লোক আছে সেই লোকসকলে কিন্তু মেৰিনাৰ সৈতে মানে চকু মিলাব নোৱাৰিলে কাৰণ এই যিসকল লোক আছে এই লোকসকলে মেৰিনাক অসহায় হিচাপে পাই মেৰিনাক মানে ইমান বেছিকে মানে টৰ্চাৰ কৰিলে কাইট ভৰাই দিলে কাপোৰ ছিঙি দিলে লগতে যি চেয়াৰ আছে চেয়াৰত বান্ধিলে ব্লেডেৰে কাটি দিলে তো এই হলটোত থকা লোকসকলক উদ্দেশ্যি মেৰিনাই এইটোৱে কৈছিল যে আমাৰ এই যি সকলো মানুহ আছে মানুহৰ ভিতৰত এটা ৰাক্ষস আছে আৰু এই ৰাক্ষসটোকে মানে মেৰিনাই সেই লোকসকলৰ ভিতৰৰ পৰা উলিয়াই আনিলে আৰু মেৰিনাই লগতে এইটোও কৈছিল যে আমাৰ এই যি মানুহ আছে মানুহে যদি কোনোবাক অসহায় হিচাপে পায় তেনেহ'লে সেই মানুহগৰাকীক বেছিকে মানে আৰু বেছি কষ্ট দিব বিচাৰে যেনেকৈ মেৰিনাই কৈছিল যে তেওঁ মানে একো কৰিব নোৱাৰে আৰু যাৰ কাৰণে এই যিসকল লোক আছে এই লোকসকলে মানে মেৰিনাক ইমান বেছিকে মানে টৰ্চাৰ কৰিলে আৰু ৰিয়েল লাইফতো মানে এনেকুৱা ঘটনাই ঘটে আপুনি যদি বেছি অসহায় তেনেহ'লে আপোনাক মানে মানুহে মানে অতি সহজে মানে কষ্ট দিব বিচাৰে বা মানুহৰ ভিতৰত এটা মানে ৰাক্ষস সোমাই থাকে যিটো সুবিধা পালে মানে মানুহৰ ভিতৰৰ পৰা ওলাই আহে যেনেকৈ এই মেৰিনা নামৰ ছোৱালীগৰাকীৰ সন্মুখত তাত থকা যিসকল ভদ্ৰলোক আছিল এই লোকসকলৰ পৰা যিটো ৰাক্ষস আছিল এই ৰাক্ষসটো মানে মেৰিনাই উলিয়াই আনিছিল আৰু এই মানুহৰ ভিতৰত থকা মানুহৰ ভিতৰত থকা এই বস্তুটো বাহিৰত উলিওৱাৰ কাৰণেই মেৰিনাই এই যিটো ফাইন আৰ্টটো কৰিছিল তো মেৰিনাৰ এই যিটো টৰ্চাৰৰ ঘটনা এই 6 ঘণ্টা ধৰি মেৰিনাই কেনেকৈ ইমান বেছি টৰ্চাৰ সহ্য কৰিলে এই কথাখিনি জানি আপুনি কি ভাবে তলত আপুনি কমেণ্ট কৰি জনাব আৰু এই এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আপুনি প্ৰাঞ্জল কলিতা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিও ৰাখিব পাৰে কাৰণ এনেকুৱা ভিডিঅ' মই সদায় আপোনালোকৰ ওচৰত লৈ আহিবলৈ চেষ্টা কৰি থাকোঁ